গোস্বামী গৃহিণীসকলৰ বাবে আছে এটা দুখবৰ যেহেতু এতিয়া মধ্যপ্ৰদেশৰ যি যুদ্ধ সেই যুদ্ধৰ প্ৰভাৱ বৰ্তমান ভাৰততো পৰা পৰিলক্ষিত হৈছে যাৰ ফলত ঊৰ্ধ্বগামী হৈছে বৰ্তমান ৰন্ধন গেছৰ মূল্য হয় প্ৰতিটো ঘৰুৱা গেছৰ চিলিণ্ডাৰ মূল্য বৰ্তমান 60 টকা পৰ্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যাৰ ফলত এতিয়া দেশৰ সৰ্বসাধাৰণ জনতাৰ মাজত এটা হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰ এতিয়া 60 টকাকৈ বৃদ্ধি পাইছে অৰ্থাৎ ঘৰুৱা যিটো ৰন্ধন গেছৰ যিটো ৰঙা চিলিণ্ডাৰ সেই ৰঙা চিলিণ্ডাৰ দাম বৃদ্ধি পাইছে এতিয়া এটাত 60 টকাকৈ আৰু বাণিজ্যিক চিলিণ্ডাৰ বৃদ্ধি পাইছে যিবোৰ হোটেল ৰেষ্টুৰেণ্টৰ যিবোৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয় সেইবোৰ বৃদ্ধি পাইছে বৰ্তমান 115 টকাকৈ গতিকে সৰ্বসাধাৰণ জনতাৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যেটো মূৰত পৰিছে ৰামটাগুন যেটো মধ্যপ্ৰদেশৰ যুদ্ধ যি ইউৰোপ আমেৰিকা আৰু ইৰানৰ যুদ্ধৰ মাজতে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াৰ প্ৰভাৱ এতিয়া আমাৰ ভাৰতবৰ্ষতো পৰা পৰিলক্ষিত হৈছে গতিকে এতিয়া পুনৰ ৰন্ধন গেছৰ দাম বৃদ্ধি এতিয়া গ্ৰাহকক পেলাইছে বিবুধিত যেহেতু শুকুৰবাৰে নিশাৰ পৰা অৰ্থাৎ আজি শনিবাৰ কালি নিশাৰে পৰা এতিয়া কাৰ্যকৰী হোৱাকৈ ঘৰুৱা গেছ আৰু বাণিজ্যিক গেছৰ মূল্য এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু যদি গুৱাহাটীৰ কথালৈ চাওঁ গুৱাহাটী মহানগৰীৰ যদি কথালৈ চাওঁ তেতিয়া হলে প্ৰতিটো ঘৰুৱা গেছৰ মূল্য হৈছে কৈ এতিয়া 962 টকা বৃদ্ধি পাইছে অৰ্থাৎ 962 টকা হৈছে কৈ এই 60 টকা অতিৰিক্তভাৱে সংযোজিত হোৱাৰ ফলত আৰু পূৰ্বতে দাম আছিল 902 টকা এতিয়া 926 টকা হৈছে গৈ ক্ষমা কৰিব 962 টকা হৈছে গৈ আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ যি বাণিজ্যিক চিলিণ্ডাৰ দাম হিয়া তাত 115 টকা হৈছে গৈ বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰ মূল্য হৈছে 2051 টকা আৰু এতিয়া পূৰ্বতে বাণিজ্যিক চিলিণ্ডাৰ দাম আছিল 1936 টকা কিন্তু বৰ্তমান এই অতিৰিক্ত 115 টকা বৃদ্ধি হোৱাৰ ফলত 2051 টকা হৈছে গৈ গতিকে এনে ধৰণৰ এতিয়া ৰন্ধন গেছৰ মূল্য বৃদ্ধি পোৱাৰ ফলতে বা বাণিজ্যিক গেছৰ চিলিণ্ডাৰ বৃদ্ধি পোৱাৰ ফলতে কিন্তু সৰ্বসাধাৰণ জনতা বা এতিয়া দৈনন্দিন যিবোৰ সামগ্ৰী আছে য'ত আচলতে আমি ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ বা যেতিয়া ফাষ্ট ফুড গ্ৰহণ কৰোঁ বা অন্যান্য যিবোৰ আমি বজাৰৰ পৰা যিবোৰ আমি এই ৰন্ধা সামগ্ৰীসমূহ যেতিয়া ক্ৰয় কৰিম তাত কিন্তু এতিয়া অতিৰিক্তভাৱে তেওঁলোকে সেই মূল্য সংযোজিত কৰাৰ ফলত এই সামগ্ৰীসমূহৰ দাম কিন্তু বৰ্তমান বৃদ্ধি পাব পাৰে গতিকে ৰেষ্টুৰেণ্টত এতিয়া খাবলৈ গ'লে সাৱধান হ'ব যেটো এতিয়া ৰন্ধন গেছ বা বাণিজ্যিক চিলিণ্ডাৰ দাম বৃদ্ধি পাইছে গতিকে অতিৰিক্তভাৱে এই দামসমূহ তেওঁলোকে মিলাবলৈ এনে ধৰণে খাদ্য সামগ্ৰীৰ হয়তো দাম বৃদ্ধি কৰিব পাৰে আৰু শিৱসাগৰৰ যদি খবৰ আমি দিবলৈ যাওঁ ৰন্ধন গেছৰ শিৱসাগৰত নিশালৈকে প্ৰতিটো গেছৰ ৰন্ধন গেছৰ দাম আছিল 860 টকা 50 পইচা আৰু আজি হৈছে 920 টকা 50 পইচা আৰু সেইদৰে প্ৰতিটো বাণিজ্যিক ৰন্ধন গেছৰ মূল্য 1849 টকাৰ সলনি হৈছে 1963 টকা গতিকে এনে ধৰণে এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ বৃদ্ধি পাইছে আমি কিছু ভাষ্য আহি পৰিছে এইখিনি মুহূৰ্তত আমি সেই ভাষ্যসমূহ আগবঢ়াই ল'বলৈ বিচাৰিছো যে সৰ্বসাধাৰণ জনতাৰ মাজত এই মূল্য বৃদ্ধিয়ে কেনে প্ৰভাৱ পেলাইছে সমাগত ঈদ সমাগত অসমীয়াৰ জাতীয় উৎসৱ আমাৰ বহাগ বিহু হৈ আছে ভাৰতৰ ৰাইজ অতিষ্ঠ হৈছে আৰু আপুনি চাওক সাধাৰণ জনতাৰ কাৰণে 60 টকা এই মুহূৰ্তত বহুত টকা 60 টকা একেদিনীয়া বঢ়াটো আমি ধিক্কাৰ দিছো আৰু অনাগত দিনত এই মূল্য বৃদ্ধি উঠাই ল'বলৈ আমি কেন্দ্ৰীয় চৰকাৰক আলোচনা কৰিবলৈ আমাৰ কাৰণে ভাবিবলৈ আমি অনুৰোধ জনাইছো কাৰণ এই বস্তু বিশেষকৈ ধনী চামৰ নপৰে বিশেষকৈ ঠেলা চালক ই ৰিক্সা চালক বা খুটি খোৱা মানুহৰ কাৰণে সাংঘাতিক প্ৰভাৱ পৰিছে আৰু এটা বস্তু দেই এই প্ৰতিবাদটো হোৱাৰ পিছত চৰকাৰখনে এটা কাম কিন্তু কৰিব মই ক'লো 60 টকা য'ত বঢ়াইছে তাত 10 টকা বা 5 টকা কমাই দিব তাতকৈ বেছি নকমায় আৰু 5 টকা 6 টকা বঢ়াওঁতে ইমান প্ৰভাৱ নপৰে একেলগে 60 টকা বঢ়াটোক আমি কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ দিছো আমাৰ এতিয়া প্ৰভাৱ বাৰুকে পৰিছে কাৰণ আমাৰ মানুহজনেতো দিন হাজিৰা কৰি চলা মানুহ আমি এনেকে 60 টকা যদি একেদিনে বাঢ়িবলৈ হয় আমাক কেনেকে ঘৰখন চলিব বাৰু